শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰী হিচাপে অভিযুক্ত 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। CBI এখন জাননীৰ জৰিয়তে ভদ্ৰেশ্বৰ বসুমতাৰী, ৰূপা ব্ৰহ্ম আৰু ডিংকুৰ মুছাহাৰী এই 3জন ব্যক্তিক লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰী হিচাপে চিহ্নিত কৰি নাম ফটো ৰিলিজ কৰিছিল। এতিয়া আমি ABMC প্ৰশ্ন কৰিছোঁ, অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, CBIক প্ৰশ্ন কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছোঁ যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ দৰে এটা অতি বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযুক্ত চাৰ্জচিটেড বাই CBI কেনেকৈ জামিন লাভ কৰিলে। যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড, আৰু আজি আমি পুনৰাই কৈছোঁ যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড, আৰু ৰাজনৈতিকভাৱে এই লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া কাপ দিব বিচৰা হৈছে, এটা দুখৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে লাফিকুল ইসলাম আহমেদৰ। যে CBI আজিৰ তাৰিখত কোনোবা ৰাজনৈতিক শক্তিৰ নিৰ্দেশত লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া গাপ দিব বিচাৰিছে। লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব বিচৰা নাই আৰু লাফিকুল ইসলাম আহমেদক জাষ্টিছ দিব বিচৰা নাই। আজি শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ 8টা বছৰ পাৰ হৈ 9টা বছৰত ভৰি দিব ওলাইছে। অহা 1 আগষ্ট তাৰিখে এই হত্যাকাণ্ডই 9টা বছৰত ভৰি দিব। যোৱাকালিৰ দিনটোত চলিত অসমৰ বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধী দলৰ 3জনকৈ সন্মানীয় বিধায়কে শহীদ লাফিকুল ইসলাম আহমেদৰ ন্যায় প্ৰসংগ উল্লেখ কৰি যি প্ৰশ্ন উত্থাপন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ দিওঁতে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে 2017 চনত শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন হোৱা যি স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম লিডেড বাই অনুৰাগ টাংখা, সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে 6জন ব্যক্তিক আটক কৰিছিল শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ লগতে মানে জড়িত থকাৰ অভিযোগত। আৰু তাৰ পৰৱৰ্তী সময়ত 2017 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখে গোটেই হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে বা কেন্দ্ৰীয় চৰকাৰৰ কথাস্বৰূপে এই তদন্ত প্ৰক্ৰিয়া CBIলৈ হস্তান্তৰ কৰিছিল। আৰু পৰৱৰ্তী সময়ত আমি আপোনালোক আটাই জানে যে ABMC ধাৰাবাহিকভাৱে CBIও যে তদন্তৰ নামত এটা ভেকু ভাওনা কৰি আছে, এই কথাখিনি আমি উদঙাই দি বাৰে বাৰে নতুন দিল্লীৰ পৰা যন্তৰ মন্ত্ৰৰ পৰা আৰম্ভ কৰি চালাকাটিলৈকে কোকৰাঝাৰলৈকে আমি প্ৰতিবাদ কৰি আহিছোঁ। এই প্ৰতিবাদ সমগ্ৰ অসম জুৰি এই প্ৰতিবাদ হৈছিল। কিন্তু যোৱাকালি প্ৰশ্নৰ যেতিয়া অসম চৰকাৰে শহীদ লাফিকুল ইসলাম আহমেদৰ ন্যায়ৰ প্ৰসংগত যি উত্তৰ দিলে, জনালে যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে 2017 চনত শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰী হিচাপে অভিযুক্ত 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আমি অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, অসম আৰক্ষীক প্ৰশ্ন কৰিছোঁ যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ হোৱা যি 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে, এই কথা আজি 8টা বছৰে কিয় অসমৰ জনগণৰ পৰা ABMCৰ পৰা শহীদ লাফিকুল ইসলাম আহমেদৰ পৰিয়ালৰ পৰা কিয় লুকুৱাই ৰখা হ'ল। আমি ABMCয়ে SITয়ে যি 6জন ব্যক্তিক শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত 2017 চনত গ্ৰেপ্তাৰ কৰিছিল, সেইসকলৰ নাম তথ্য জানিব বিচাৰিছোঁ। সেইসকল ব্যক্তিৰ বৰ্তমান কি ষ্টেটাছ, অসম আৰক্ষীয়ে সেই ব্যক্তিসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে, সেই ঘটনাখিনি আমি জানিব বিচাৰিছোঁ। তদুপৰি আপোনালোক আটাই জানে যে 2021 চনৰ 2 আগষ্ট তাৰিখে CBI এখন জাননীৰ জৰিয়তে ভদ্ৰেশ্বৰ বসুমতাৰী, ৰূপা ব্ৰহ্ম আৰু ডিংকুৰ মুছাহাৰী এই 3জন ব্যক্তিক লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰী হিচাপে চিহ্নিত কৰি নাম ফটো ৰিলিজ কৰিছিল, আৰু সেই হত্যাকাৰীসকলৰ সন্ধান দিওঁতাক 2 লাখ টকাৰ পুৰস্কাৰ পৰ্যন্ত ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত 2021 চনতে যোৱাকালি বিধানসভাত দাখিল হোৱা তথ্য অনুসৰি বা আমি গম পোৱা অনুসৰি CBI গোটেই হত্যাকাণ্ডৰ ঘটনাটো চাৰ্জশ্বিট দাখিল কৰিছিল। এতিয়া যোৱাকালি দিনটোত অসম চৰকাৰে জনাইছে যে 4জন ব্যক্তিক অভিযুক্ত হিচাপে লৈ CBI বিশেষ আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল। তাৰ ভিতৰত 3জন অভিযুক্ত পলাতক অৱস্থাত আছে, আৰু সেই পলাতক অৱস্থাত থকা হত্যাকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে ষ্টেণ্ডিং ৱাৰেণ্ট জাৰি কৰা হৈছে, আৰু এজন অভিযুক্ত জামিনত আছে। এতিয়া আমি ABMCক প্ৰশ্ন কৰিছোঁ, অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, CBIক প্ৰশ্ন কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছোঁ যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ দৰে এটা অতি বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযুক্ত চাৰ্জচিটেড বাই CBI কেনেকৈ জামিন লাভ কৰিলে। অভিযুক্তজনক বা এই হত্যাকাৰীজনক CBI গ্ৰেপ্তাৰ কৰিছিল। যদি CBI লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা কোনোবা ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল, যিজন এতিয়া জামিনত আছে বুলি খুদ অসম চৰকাৰে অসম বিধানসভাত জনাইছে, সেই কথা কিয় ৰাজহুৱা কৰা হোৱা নাছিল। আজি অসমৰ লাখ লাখ জনগণে লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছিল। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিছিলোঁ। আমিও চাব বিচাৰোঁ যে লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা কোনজন ব্যক্তি,
তেওঁৰ নাম ফটো আমি চাব বিচাৰোঁ, তথ্য চাব বিচাৰোঁ, কিন্তু আমি আজি গম পাইছোঁ দুৰ্ভাগ্যজনকভাৱে আনফৰ্চুনেটলি যে ছাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডত জড়িত থকা ব্যক্তিয়ে যি জামিন লাভ কৰি মুকলি আকাশৰ তলত ঘূৰি আছে আৰু 3জন অভিযুক্ত পলাতক অৱস্থাত আছে। যদি CBI আদালতে জামিন দিলে সেই হত্যাকাৰীজনক বা হত্যাকাণ্ডত অভিযুক্তজনক, CBI কিয় সেই জামিনৰ বিৰোধিতা নকৰিলে? যদি CBI বিৰোধিতা কৰাৰ পিছতো যদি জামিন দিছিল, তেতিয়াহ'লে গুৱাহাটী উচ্চ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টত কিয় CBI দ্বাৰস্থ নহ'ল? আমি বাৰম্বাৰ কৈ আহিছোঁ যে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড, আৰু আজি আমি পুনৰাই কৈছোঁ যে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড, আৰু ৰাজনৈতিকভাৱে এই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া কাপ দিব বিচৰা হৈছে, এটা দুখৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ। আজি ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তত যিখিনি ভূমিকা গ্ৰহণ কৰিলে, সেই CBIৰ এই ভূমিকাৰ একাউণ্টেবিলিটিৰ ওপৰতো আজি আমি ABMCয়ে প্ৰশ্ন উত্থাপন কৰি আজি ওদালগুৰি, ভেৰগাঁও, তামোলপুৰ, মুছলপুৰ, শালবাৰী, বিজনী, কাজলগাঁও, কোকৰাঝাৰ, গোসাইগাঁও, পৰ্বতজোৰা, BTCৰ 10টা মহকুমা আৰু জিলা সদৰত এনেকুৱা ধৰণে আমি ৰাজপথত ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে শ্বহীদ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডক লৈ কেতিয়াও হেতালি খেলিবলৈ দিয়া নহ'ব। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে জানে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কোন, তেনেহ'লে চৰকাৰে কিয় এতিয়ালৈকে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কিয় জনগণক ন্যায় দিব পৰা নাই? আজি জাষ্টিছ ডিলেইড নে জাষ্টিছ ডিনাইড? আজি ন্যায় মানে দেৰি কৰা হৈছে, বিলম্ব কৰা হৈছে নে ন্যায়ক অস্বীকাৰ কৰা হৈছে? আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ যি ঘটনা, এই ঘটনাক লৈ অতদিনে বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰিলে, আৰু ৰাজনীতি কৰি এটা ৰাজনৈতিক বিষয়বস্তু লৈ লাফিকুল ইছলাম আহমেদৰ ঘটনাটো হত্যাকাণ্ডটো লৈ যাব বিচাৰিছে। আজি CBI এনচাৰ দিব লাগিব। CBI শুড এনচাৰ হাউ কেন এন একিউজড অফ Murder Lafikul Islam Ahmed assassination can get bail. What was CBI's role when the bail petition was in hearing mode? CBI উত্তৰ দিব লাগিব। CBIৰ ইনভেষ্টিগেশ্যনৰ একাউণ্টেবিলিটিৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা এটা স্বতন্ত্ৰ তদন্তকাৰী সংস্থা, CBI এটা ইণ্ডিপেণ্ডেণ্ট মানে ইনভেষ্টিগেটিং এজেঞ্চি। বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে আজিকালি ইনভেষ্টিগেশ্যন এজেঞ্চিসমূহক ৰাজনৈতিক শক্তিয়ে মনিটৰ কৰে বা নিয়ন্ত্ৰণ কৰে। তো আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে CBI আজিৰ তাৰিখত কোনোবা ৰাজনৈতিক শক্তিৰ নিৰ্দেশত লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া গাপ দিব বিচাৰিছে। লাফিকুল ইছলাম আহমেদক হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব বিচৰা নাই, আৰু লাফিকুল ইছলাম আহমেদক জাষ্টিছ দিব বিচৰা নাই। কিন্তু আমি ABMCয়ে স্পষ্টকৈ কৈছোঁ, আজি 8টা বছৰ পিছত 9টা বছৰ ভৰি দিব হ'ল। আমি স্পষ্টকৈ এতিয়াও ৰাজপথত থিয় হৈ, প্ৰচণ্ড ৰ'দত থিয় হৈ কৈছোঁ, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ABMCৰ সংগ্ৰাম চলিছে।